Hey guys, good morning. Welcome back to our channel Sangeeta and Niharika. Sangeeta and Niharika অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। কাপা ধুলো অথনি হোৱা পাছতে এতিয়া প্ৰায় 10টা বাজিলে। মই কাপোৰ ধুলো এগালো। ইয়া দেখিছে কাপোৰ ধুলো। কাপোৰাও সদায় ধোৱা থাকে। এগালো কাপোৰ ধুলো। এতিয়া মই এফালে ভাত বহাই দিছো কুকাৰত। এফালে ইয়া গাখীৰ গৰম কৰিব দিছো চাহ বনাম। এইফালে চুৰ এটা জুপি আছে। बहुत तेज हो रहा है बहुत तेज हो रहा भाते सीटी मारिले गाखीर गरम हल आज माने ओसर माने दादातो छोवालीजनी आज अनपहन पातिছে भतिजाजनी मुखत भात दिया पातिছে ताले जाम दुपৰীয়া भात पानी बना নহয় এতিয়া হেতু কাৰণে সিম্পলকে বলো ভাত ৰাতি মাংস আছিলে তাকে বনাই পেলাই খাওঁ ৰাতিপুৱা খাসটো পেটটো পূজা কৰিব লাগিব মোৰ বাও চলি যায় নিষ্ঠা আছে ছোৱালী আছে হেতু কাৰণেটো লাগিব মাই দেতাই বৰ ৰাতিপুৱা ভাত পানী একো নাখায় কিবা এটা সিম্পলকে মালপোৱা বা উৰি এনেকৈ কিবা বনাই দিলে হৈ যায় বা সুজি এনেকৈ বনাই দিলে মাই দেতা চলি যায় কংকন ৰাতিপুৱা যায়গে ডিউটি তাকে ভাতকেইটা বনাই খাওঁ মই এইফালে পোষ্টেললৈও যাবলগীয়া আছিলে ছোৱালীক পইচা থোৱা নাছিলোঁ সুকন্যাতে পইচা থৈছিলোঁ বুলি কৈছিলোঁ তাতে পইচা থ'বগৈলগীয়া হৈ আছে তালৈকেও যাম বুলি ভাবিছোঁ তাৰপৰা আহি পেলাই সিহঁতৰ সকামলৈ যাম তাকে বনাই লওঁ দেখাই দেখিম চাৰিব ভিডিঅ'টো চাহ একাপ খাই লওঁ ধুনীয়াকৈ মিষ্টাৰ আৰু মই একাপ মিষ্টাৰলৈ আনিছোঁ খাই বৈ পেলাই তাৰপিছতে ভাত খাম এইফালে আজি এইবিলাক বিচনা কাপোৰ ধুই কৰি দিছোঁ সদায় ধোৱা যায় বিচনা চাদৰ ধুই কৰি দিছোঁ ই খালি মোবাইল লাগে এয়া মাংস ভাত দালি অকণ বনালোঁ এয়া মাংস ৰাতিৰে আছিলে আমি খাই লওঁ ফাইনেলি ইয়াত যাবলৈ ওলাইছোঁ সিহঁতৰ হৈ গ'ল ভাত হৈ গ'ল ছোৱালী উলিয়াই কৰি দিলোঁ তাই গ'ল মই যাওঁ দেখাম চাৰে আমি ৰাস্তা ফুৰিবলৈ আহিছোঁ এইফালে বিবাহ ভৱনত বিয়া আছে পৰহিলে আমি মিষ্টাৰ মই ৰাস্তা ফুৰিবলৈ আহি আছোঁ আমি দুইটা ৰাতি ভূতৰ নিচিনা পিটাই ফুৰিছোঁ পিটাই মিছল খাইছোঁ বহুত গাড়ী পোহৰতে ভিডিঅ' হৈছে এইফালে এয়া খাচী মাংস বনাম এইফালে এয়া বাচমতি চাউল মই তিয়াই থৈছোঁ পোলাও বনাম দেখাই থাকিম চাই থাকিব কেনেকৈ বনাম আলু পা পিঁয়াজ এক্সট্ৰা কৰি আছে ফাৰ্ষ্টে মই আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম তেতিয়া মানে আলুটো ভাঙি নাযায় নহ'লে ভাঙি গ'লে টেষ্টটো ভাল নালাগে খাই অলপ এইখিনি আলু ফ্ৰাই কৰা হৈ গ'ল এইখিনি নমাই ল'ম ইয়াতে তেল গৰম হ'ল এইখিনি তেলতে মই ইলাচি আৰু লং দিছোঁ তেজপাত দিছোঁ ইয়াতে দিম পিঁয়াজ ধুনীয়াকৈ লৰাই ল'ম মিক্সিত মছলা পিচি আছে কাৰণে হুলস্থুল হৈ আছে ইয়াতো মছলাটো পিঁয়াজ দিয়া হৈছে ইয়াতে দিছোঁ ডাঙৰ চাইজৰ 3টা পিঁয়াজ দিছোঁ মছলাটো এটা দিছোঁ ইয়াত পিঁয়াজ ৰঙচুৱাকৈ ভাজ খালে এতিয়া দি দিম মছলা ইয়াত আছে জিৰা আদা নহৰু আৰু পিঁয়াজ মই এতিয়া জালুক জলকীয়া এতিয়াই নিদিওঁ মই পিছত দিম অলপ ভাজি পেলাই ছোৱালীলৈ অকণমান কাঢ়ি থ'ম তাৰপিছতে জালুক জলকীয়া দিম বেছি মছলা নিদিওঁ আমি বেছি মছলা নাখাওঁ ধনিয়া পাউডাৰ আছে কিন্তু নিদিওঁ শেষত গৰম মছলা অকণ দিম বাৰু ধুনীয়াকৈ ভাজি ল'ম মছলা ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজ খালে ইয়াতে দি দিম মই নিমখ
হালধি ধুনীয়াকৈ মিলাম। এতিয়া এয়া ভাজা হৈ গ'ল, মই মাংসখিনি দি দিম। এয়া মাংস বহাই দিলোঁ। এতিয়া মই ঢাকোন লগাই লগাই এইখিনি ভাজি ল'ম। আলু এতিয়া নিদিওঁ, পিছত দিম। এয়া মাংস পূৰা আধা সিজি গ'ল, আধাতকৈ বেছিহে সিজিল। এতিয়া দি দিম আলু দি পেলাই 3 মিনিটমান সিজাই মই কুকাৰত দি দিম পানী দি পেলাই। এয়া আলু দি দিলোঁ। 3-4 মিনিটমান ভাজি মই ইয়াতে গৰম পানী দিম, উতলা গৰম পানী। ছোৱালীৰে অকণমান কাঢ়ি থ'লোঁ। এতিয়া ইয়াতে দি দিম জলকীয়া আছে আৰু জালুক আৰু এটা বিলাহী দিছে সৰু, এইখিনি দি দিলোঁ। এতিয়া ইয়াতে দি দিম অকণমান ৰেড চিলি পাউডাৰ, বেছি নাই দিয়া, অকণমান দিছোঁ। ধুনীয়াকৈ লৰাই এইখিনি আৰু অলপ সময় ভাজি ল'ম। ঢাকোন লগাই এয়া মাংস পূৰা ভাজা হৈ গ'ল, সিজি গ'ল। এতিয়া ইয়াতে মই গৰম পানী দিম। এইফালে গৰম পানী মই বহাই থৈছোঁ, অকণমান উতলক। এইটো মই পূৰা চিমনিত দি থৈছোঁ, ভালকৈ পানীটো উতলা গৰম পানী দিলে ভাল হয়। এতিয়া ইয়াতে মই গৰম পানী দি দিম। বেছিও নিদিওঁ পানী, দালি বনাইছোঁ যিহেতু। এইখিনি অকণ উতলা হওক। কি খাবা? মাংস খাবা? ইয়াতে মই গৰম মছলা এতিয়া এড কৰি দিম। কি কথা কৈছা, বৰকৈ কোৱা। তুমি মাংস খাবা? এতিয়া মই গৰম মছলা দি দিম। বেছি নিদিওঁ, অলপ দিছোঁ। 5 মিনিটমান মই উতলিব দিলোঁ। এতিয়া মই কুকাৰত দি দিম। দি পেলাই কুকাৰত আকৌ 4টামান হুইচেল দিম। এইখিনি মই কুকাৰলৈ দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকোনখন লগাই দিম। কি খাইছা? একচুৱেলি আমাৰ ঘৰত এজন মানুহে মানে ছাগলী মাংস নাখায়, ব্ৰইলাৰ আনিছে। আমাৰ ছোৱালীয়েও ব্ৰইলাৰকে খাব, খাচী মাংস তাইক নোখোৱাওঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, কুকাৰৰ এয়া নমাই দিলোঁ। মিঠা পোলাও বনাবলৈ ইয়াতে মই লৈছোঁ 2 বাটি, মানে আধা কেজি চাউল, 500 গ্ৰাম চাউল, এইখিনি কাজু, কেইটামান ইলাচি, দালচেনি আৰু লং। ইয়াতে মই একো পাচলি এড নকৰোঁ, আপোনালোকে ইচ্ছা কৰিলে পাচলি এড কৰিব পাৰে। এইফালে লৈছোঁ কেইটামান এয়া জিৰা, 3-4 খিলামান তেজপাত, 3 খিলা। এয়া ঘি, মই চাউলখিনি ফাৰ্ষ্ট ঘিউতে ভাজিম। এইফালে কুকাৰ বহাই দিলোঁ, কুকাৰ গৰম হ'ল। ইয়াতে মই ঘি দি দিম। ঘি মই সৰহকৈয়ে দিম। আপোনালোকে ঘি নাথাকিলে তেলতো দি ভাজি ল'ব পাৰে, তাৰপিছত ঘি এচামুচ এড কৰিব পাৰে, বা নিদিলেও কোনো কথা নাই। কিন্তু ঘিটো দিলে স্মেলটো বহুত ধুনীয়া হয়, খাবলৈও বেছি সোৱাদ হয়। মই ইয়াতে এটুকু বাটাৰ দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে বা নিদিলেও কথা নাই, মই দি দিছোঁ। ইয়াতে দি দিম এতিয়া তেজপাত, জিৰা, এইখিনিও দি দিম এতিয়া কাজু, লং, ইলাচি আৰু দালচেনি। এইখিনি ধুনীয়াকৈ লৰাই লৈ ভাজি ল'ম। এইখিনি চাউলখিনি মই 5 মিনিট নহয় 10 মিনিটমান তিয়াই থৈ পেলাই এইটো টুকি থোৱা কমচে কম আধা ঘণ্টা হৈ গ'ল। এতিয়া এয়া ভাজ খাই আছে ধুনীয়াকৈ, দেখিছে এয়া পূৰা ভাজা হৈ গ'ল। এতিয়া চাউলখিনি মই দি দিম। চাউল দি দিলোঁ, ধুনীয়াকৈ ভাজি ল'ম। এখন হাতে মোবাইল ধৰি মোৰ দিগদাৰ হৈছে, মোবাইলটো থৈ লওঁ। সেইখিনি অকণমান নিমখ দিম। যিহেতু মই মিঠা পোলাও বনাম, ইয়াতে দি দিম চেনি, এই চামুচখন দি 2 চামুচ চেনি দিম। ধুনীয়াকৈ লৰাই আকৌ ভাজি ল'ম। এয়া মই ভৰাই আছোঁ। এই বাতিটো দি 2 বাটি চাউল হৈছিলে, আৰু এই বাতিটো দিয়ে 1/2 বাটি মই পানী দিম। মই পানীটো অকণমান গৰম কৰি লৈছোঁ। এইখিনি চাউল ভাজা হৈ গ'ল, এতিয়া পানীখিনি দি দিম।
ধুনীয়াকৈ লৰাই মাত্ৰ এটা চিটি দিম। এটা চিটি দি নিজে নিজে ঢাকোনখন খোল খাবলৈ দিম। এইখিনি পোলাও হৈ গ'ল আমাৰ ইমান ধুনীয়া এটা এটাকৈ এয়া ধুনীয়া এটা এটা হৈছে এয়া পূৰা এটা এটা জজোৱা হৈছে। ইয়াৰ ভাত, ইয়াৰ পোলাও, ইয়াৰ মাংস, ইফালে ইয়াৰ চালাড, দালি, ওলকবি, বিলাহী, নিমখ, জলকীয়া, নেমু। আমি ইয়াক খাই আছোঁ পূৰা। মাহঁতে আগতীয়াকৈ খালে, আমি দুটাই খাবলৈ জাষ্ট বহিছোঁ। নোখোৱা এয়া ভাল আছে নে? টেষ্টি নে? ধুনীয়া কোমল হৈছে। মই 4টা হুইচেল দিম বুলি ভাবিছিলোঁ, দুটাহে দিলোঁ। ধুনীয়াকৈ সিজিছে।